মৰমৰ দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ অসমীয়া পৰীক্ষা কেনেকুৱা গ'ল? আমাৰ আগৰ ভিডিঅ'ত আমি যিখিনি কমন দিছিলো ছাত্ৰ-ছাত্ৰীসকলক, যোনে আমাৰ আগৰ ভিডিঅ' চাইছে তোমালোকে নিশ্চয় গম পাবা, যিখিনি আমি কমন কুৱেশ্যনছ দিছিলো প্ৰায়খিনি তাৰে কুৱেশ্যন আমাৰ আজিৰ যিটো তোমালোকৰ পৰীক্ষা হৈছে অসমীয়া পৰীক্ষা তাৰ লগত আহিছে। এতিয়া কথা হৈছে আজি আমি অসমীয়াৰ কুৱেশ্যন পেপাৰখন লৈ আহিছো আৰু চাও কিমানখিনি কমন কুৱেশ্যননো আমাৰ পৰা তোমালোকৰ এই পৰীক্ষাত আহিছে। আহা তেনেহলে এবাৰ আলোচনা কৰি লওঁ আমি প্ৰশ্নখিনি। প্ৰথমতে দিছে যে দশম শ্ৰেণীৰ শ্ৰেণীকোঠাত সোমোৱা শ্ৰেণী শিক্ষক গৰাকীৰ নাম কি? তাৰ পিছত ফ্ৰম ভলগা টু গংগা কাৰ ৰচনা? মই আগতেও কৈ আছিলো, বাৰম্বাৰ কৈ আছিলো যে ফ্ৰম ভলগা টু গংগা কিতাপখনৰ ৰচক ৰাহুল সংস্কৃতায়ন তোমালোকে চাবা। গতিকে এইটো আহিছে ফ্ৰম ভলগা টু গংগা কিতাপখন কাৰ ৰচনা? ইয়াৰ পিছত হৈছে যে অসমীয়া জনগোষ্ঠীৰ ধাৰক বুলিলে কোনসকলক বুজায়? এতিয়া অসমীয়া জনগোষ্ঠীৰ ধাৰক বুলিলে কোনসকলক বুজায়? তোমালোকে যদি ইয়াৰ আগৰ ভিডিঅ'টো চাইছা, আমি যিখন মডেল কুৱেশ্যন পেপাৰ লৈ আহিছিলো সেই ভিডিঅ'তে আমাৰ 2 নম্বৰ কুৱেশ্যনৰ গটোত আমি দিছিলো যে অসমীয়া সংস্কৃতিৰ অসমীয়া জনগোষ্ঠীৰ ধাৰক বুলিলে কোনসকলক বুজায়? আৰু সেই কুৱেশ্যনটোতে ইয়াত আহিছে, চোৱাচোন কত আহিছে, আমি গত দিছিলো সেইটো কত আহিছে, অসমীয়া জনগোষ্ঠীৰ ধাৰক বুলিলে কোনসকলক বুজায়। গতিকে এইটো পুৰা তোমালোকৰ কমন পৰিছে, যিসকলে চাইছা নিশ্চয় লিখিব পাৰিছা। গতিকে তাৰ পিছত চাওঁ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ বিষয়ে চমুটোকা লিখা। অৱশ্যে এইটো কুৱেশ্যনৰ বিষয়ে মই তোমালোকক কোৱা নাছিলো। ইয়াৰ পিছত হৈছে তাৰ এজন উদ্যোগী হবৰ বাবে শিক্ষাগত অৰ্হতা কেনেধৰণৰ হ'ব লাগিব? এইদৰে কোনে সুধিছিলে, তাৰ উত্তৰত শিক্ষকে কি কৈছিল বুজাই লিখা। এই কুৱেশ্যনটো মই তোমালোকক ইয়াৰ লগতে আৰু এটা কুৱেশ্যন জইন কৰি কৈছিলো যে বিজিতে উদ্যোগী সম্পৰ্কে কি কৈছিলে, হয়নে? এই দুটা কুৱেশ্যন মই তোমালোকক জইন কৰি কৈছিলো। গতিকে এইটো কুৱেশ্যনো মই তোমালোকক কৈছিলো, যাৰ মনত আছে সি নিশ্চয় লিখিব পাৰিছে চাগৈ। ইয়াৰ পিছত 3 নম্বৰ, এজন উদ্যোগী হোৱাটো যিমান সহজ সফল হোৱাটো সিমান সহজ নহয়। কথাষাৰ পাঠৰ আধাৰত বুজাই লিখা। আৰু এই কুৱেশ্যনটো আহিছে 4 নম্বৰৰ কাৰণে। আৰু এই কুৱেশ্যনটো আমাৰ ইয়াৰ যিখন তোমালোকক মডেল কুৱেশ্যন পেপাৰ দিছিলো মই, এই মডেল কুৱেশ্যন পেপাৰটো মই সেম কুৱেশ্যন 4 নম্বৰৰ কাৰণে দিছিলো, খালি মই 3 নম্বৰৰ খত সেই কুৱেশ্যনটো দিছিলো। নিশ্চয় সেই ভিডিঅ'টো যোনে যোনে তোমালোকে চোৱা নাই চাবা। সেই ভিডিঅ'টোৰ 3 নম্বৰৰ খত মই এই কুৱেশ্যনটো দিছিলো যে এজন উদ্যোগী হোৱাটো যিমান সহজ সফল হোৱাটো সিমান সহজ নহয়, পাঠৰ আধাৰত কথাষাৰ বুজাই লিখা। মই তেনেধৰণৰে তাত কুৱেশ্যনটো দিছিলো। আৰু ইয়াত আমাৰ কুৱেশ্যনটো সেম পাঠৰ আধাৰত বুজাই লিখা, মাত্ৰ এটা শব্দ অহা নাই, যিটো হৈছে কথাষাৰ পাঠৰ আধাৰত বুজাই লিখা। মই ইয়াত দিছিলো কি যে পাঠৰ আধাৰত কথাষাৰ বুজাই লিখা। এই কথাষাৰটো উল্টা পুল্টা হৈ আহিছে, কিন্তু সেম কুৱেশ্যন মই সেই ভিডিঅ'টোত যেনেকে লিখিছিলো সেম কুৱেশ্যন ইয়াত তেনেধৰণৰে আহিছে। আৰু 4 নম্বৰৰ কাৰণে মই দিছিলো, এই 4 নম্বৰৰ কাৰণেও ইয়াতে আহিছে। গতিকে যিসকলে সেই ভিডিঅ' চাইছিলা বা আমাৰ ৰেগুলাৰ ফলোৱাৰ্ছ যিসকল আছা, তেওঁলোকেও কিন্তু এই 4 নম্বৰটো নিশ্চয় পাৰিছা চাগৈ, সুন্দৰকে লিখিব পাৰিছা চাগৈ, মই সেইটোকে আশা কৰিছো। ইয়াৰ পিছত ইয়াতে দুটা অপচন দিছিলে, পিছৰ কুৱেশ্যনটো অৱশ্যে মই দিয়া নাছিলো। ইয়াতে মই দিছিলো যে অসমৰ সংস্কৃতি বাৰেবৰণীয়া হোৱাৰ কাৰণ কি, কিন্তু ইয়াত আহিছে যে সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ। এনেধৰণৰে আহিছে। ইয়াতে এইটো অথবা এইটো, এই দুটাৰ ভিতৰত এটা লিখিবলৈ আহিছে আৰু এইটো আমাৰ কমন পৰিছে। তাৰ পিছত কুঁৱলীয়ে প্ৰথমে কালৈ ইমেইল কৰিছিলে? কুঁৱলী পাতটো কথা মই যেতিয়া দিছিলো বা কুঁৱলীৰ ইয়াত যিটো কুৱেশ্যন দিছিলো, মই সেইটোত কুৱেশ্যনটো দিছিলো যে কুঁৱলীৰ অন্তৰংগ বান্ধৱী গৰাকীৰ নাম কি? কুঁৱলীৰ অন্তৰংগ বান্ধৱী গৰাকীৰ নাম মই কি শ্বেৰণ বুলি কৈছিলো, হয়নে? আৰু সেই তেতিয়াই মই কৈছিলো যে কুঁৱলীৰ অন্তৰংগ বান্ধৱী গৰাকীলে কুঁৱলীয়ে কিন্তু প্ৰথম মেছেজটো বা ইমেইলটো কৰিছিলে। গতিকে ইয়াতে সেই যেতিয়া মই বুজাই দিছিলো তেতিয়াই মই কৈছিলো যে কুঁৱলীয়ে প্ৰথমে কালৈ ইমেইল কৰিছিলে। এই কুৱেশ্যনৰ আনসাৰটো মই তেতিয়া কৈ দিছিলো। গতিকে এইটো মই আশা কৰিছো তোমালোকে লিখিব পাৰিছা। ইয়াৰ পিছত অৰুণিমা সিনহা কোনবিধ খেলত বিশেষ দক্ষতা আছিলে? অৱশ্যে এইটো কুৱেশ্যনত মই কৈছিলো যে অৰুণিমা সিনহাৰ ঘৰ ক'ত আছিলে, আৰু সেই ঘৰ ক'ত কওঁতেই মই লগতে কৈছিলো যে তেওঁ ভলীবল খেলিছিলে, হয়নে? গতিকে সেইটো।
নেক্সট আহিলে চমু উত্তৰ লিখা আটাইৰে মুখবোৰ শুকাই কেমি যেন হৈছে, কি কাৰণত মুখবোৰ শুকাই কেমি যেন হৈছে সেইটো লিখিবলৈ দিছে। ইয়াৰ পিছত ইন্টাৰনেটৰ অত্যাধিক ব্যৱহাৰে ছাত্ৰ ছাত্ৰীৰ জীৱনত কেনেধৰণৰে প্ৰভাৱ পেলাব পাৰে পাঠৰ আধাৰত বুজাই লিখা। এই কুৱেশ্যনটো মই তোমালোকক কৈছিলো যে এইটো কুৱেশ্যন পঢ়িবায়ে, এইটো আহিবই। আৰু মই তোমালোকক অলপ দিন আগতে ইন্টাৰনেটৰ ফলত কি হৈছিলে, অধিক ইন্টাৰনেটত গেম খেলাৰ ফলত কি হৈছিলে সেই কথাখিনিও কিন্তু এই কুৱেশ্যনটোৰ লগত মই জড়িত কৰি তোমালোকক কৈছিলো। গতিকে এই কুৱেশ্যনটো সম্পূৰ্ণ কমন কুৱেশ্যন, মই আশা কৰিছো তোমালোকে লিখিব পাৰিছা। আৰু এই কুৱেশ্যনটোৰ মাৰ্কছ আহিছে কিমান? 4 নম্বৰ। গতিকে 4 নম্বৰৰ আমাৰ লং কুৱেশ্যনৰ অলৰেডি দুটা কুৱেশ্যন আমাৰ কমন পৰিলে। আমাৰ 3 নম্বৰ যিটো 4 নম্বৰ কুৱেশ্যন আহিছিলে সেইটো আমাৰ কমন পৰিছে, আৰু ইন্টাৰনেটৰ অত্যাধিক ব্যৱহাৰে ছাত্ৰ ছাত্ৰীৰ জীৱনত কেনেধৰণৰ প্ৰভাৱ পেলাব পাৰে এইটো যিটো 4 নম্বৰ কুৱেশ্যন আহিছে এইটো আমাৰ পুৰা কমন পৰিছে। গতিকে মই ভাবিছো তোমালোকে লিখিব পাৰিছা। তাৰ পিছত নাইবা বুলি ইয়াত দিছিলে যে এভাৰেষ্ট বিজয়ৰ সপোন দিঠকত পৰিণত কৰিবলৈ অৰুণিমাই কেনেধৰণৰে অনুশীলন কৰিছিলে। এই কুৱেশ্যনটোৰ লগত অকনমান লিংক লগাই আমি কেনেধৰণৰে কুৱেশ্যনটো দিছিলো যে অৰুণিমাক এভাৰেষ্ট বিজয়ৰ ক্ষেত্ৰত বা অৰুণিমাৰ সপোন পূৰণৰ ক্ষেত্ৰত বাচেন্দ্ৰী পালে কেনেধৰণৰে অৰুণিমাক সহায় কৰিছিলে। আমি যদি চাবলৈ যাওঁ বাচেন্দ্ৰী পালৰ সহায়ৰ ক্ষেত্ৰতেই কিন্তু অৰুণিমাৰ অনুশীলনটো লুকাই আছে, কাৰণ বাচেন্দ্ৰী পালে অৰুণিমাক সহায় কৰিছিলে আৰু অৰুণিমাই বাচেন্দ্ৰী পালে অৰুণিমাক অনুশীলন কৰাইছিলে, হয়নে? গতিকে এভাৰেষ্ট বিজয়ৰ সপোন দিঠকত পৰিণত কৰিবলৈ অৰুণিমাই কেনেধৰণৰে অনুশীলন কৰিছিলে, যি ধৰণৰে বাচেন্দ্ৰী পালে তাও শিকাইছিলে। গতিকে এই প্ৰশ্নটোৰ উত্তৰো কিন্তু আমাৰ কমনৰ মাজতেই সোমাই আছে বুলি ক'ব পাৰি। নেক্সট কুৱেশ্যন, পাহিৰ ককায়েকৰ নাম কি? সবেই জানাই পাহিৰ ককায়েকৰ 1 নম্বৰীয়া প্ৰশ্নৰ আনসাৰ পাহিৰ ককায়েকৰ নাম পল আছিলে। তাৰ পিছত লেখকে বুশ্বেৰত কি আছে বুলি শুনিছে। আমি কৈছিলো যে বুশ্বেৰ চহৰৰ এটি বিৱৰণ দিয়া। বুশ্বেৰ চহৰৰ বিৱৰণ দিওঁতে আমি গোটেই কথাখিনি বুশ্বেৰৰ কৈ গৈছিলো, আৰু তাৰ ভিতৰতে সোমাই আছে যে বুশ্বেৰত লেখকে কি আছে বুলি শুনিছিলে। তাৰ পিছত তেহৰানৰ প্ৰাকৃতিক অৱস্থা কেনেকুৱা লিখা। তেহৰানৰ প্ৰাকৃতিক অৱস্থা কেনেকুৱা লিখিবলৈ কৈছিলে। ইয়াৰ পিছত আছে যে কামত ল'ৰা ছোৱালীৰ বুলি ভাগ নাই, যেনেকৈ কাম ভাগ কৰি দিছো তেনেকৈ কৰা। এই কথাষাৰৰ বক্তা কোন? তেওঁ কিয় কথাষাৰ কবলগীয়া হৈছিলে আতি গুৰি মাৰি লিখা। যেতিয়া আমি এই পাঠটোৰ বিষয়ে যেতিয়া আলোচনা কৰিছিলো তেতিয়া কিন্তু আমি এই কুৱেশ্যনটোৰ আনসাৰটো কৈছিলো। তাৰ পিছতে আছে কোনজন ইৰাণ শাসকে কেনেদৰে ভাৰতত বিভীষিকাৰ সৃষ্টি কৰিছিলে। মোহপাশ মানে কি? মই বাৰে বাৰে কৈছো মোহপাশ মানে কি আছিলে? মায়াৰ বান্ধোন। এই কথাটো কৈছো। জিকিৰৰ ৰচক কোন? সেইটোও কৈছো। জিকিৰৰ ৰচকৰ বিষয়ে কবলৈ যাওঁতে মই কি কৈছিলো যে জিকিৰ কি, হয়নে? জিকিৰ কি 2 নম্বৰীয়া কুৱেশ্যনত মই লিখিছিলো যে জিকিৰ কি। জিকিৰ কি বুলি কওঁতে আমি তাত লিখিব লাগিব জিকিৰ কি আৰু জিকিৰৰ ৰচক কোন। গতিকে জিকিৰৰ মাজতে এই কথাখিনি সোমাব। তেতিয়াই মই জিকিৰৰ কথা আৰু জিকিৰ কবিতাটো মই তোমালোকক সুন্দৰকে বুজাই দিছিলো, আৰু বাৰে প্ৰতি মই তাতে কৈছিলো যে জিকিৰৰ বিষয়ে তোমালোকে সুন্দৰকে পঢ়িবা। গতিকে তাৰ পৰা আমাৰ কুৱেশ্যনটো আহিলে কি জিকিৰৰ ৰচক কোন। নেক্সট আহিছে বৰগীতৰ 4টা লক্ষণ। তোমালোকে মই আকৌ কওঁ আগৰ ভিডিঅ'টোত চাবা বৰগীতৰ লক্ষণ কেইটা কি কি বুলি মই এটা প্ৰশ্ন দিছিলো। তাত মই বৰগীতৰ এই লক্ষণ শব্দৰ সলনি মই লিখিছিলো বৰগীতৰ কি? বৰগীতৰ মই বৈশিষ্ট্য বুলি লিখিছিলো। কিন্তু কুৱেশ্যনটো একেই, বৰগীতৰ লক্ষণ 4টাৰ কথা তাত মই বৰগীতৰ বৈশিষ্ট্য লিখা বুলি লিখিছিলো। গতিকে এইটো প্ৰশ্নও সম্পূৰ্ণ কমন তোমালোকৰ আহিছে। তাৰ পিছত খুদা ৰচুল লুকাই আছে মুমিনৰ আঁৰত। মই যেতিয়া জিকিৰ পাঠটি পঢ়াইছিলো মই বাৰে প্ৰতি ৰচুল আৰু মুমিন শব্দৰ অৰ্থ বিশ্বাসী মুছলমান মই তোমালোকক বাৰে প্ৰতি কৈ আছিলো যে এইটো পঢ়িবা পৰীক্ষাত আহিব। ইয়াৰ পিছত মক্কাৰ দুৱাৰত চাহাব পীৰবেদীৰ ঘাট বেহাব নোৱাৰে তাক মায়াই ভেটেবাত, এইটোও মই বাৰম্বাৰ তোমালোকক বুজাইছিলো। ইয়াৰ পিছত জল স্থল আৰু ক'ত দেৱতাৰ মহা অভিযান চলিছে, নিশ্চয় তোমালোকে পাৰিছা। এইটো ক'ত আছিলে? জল স্থল আৰু অন্তৰিক্ষ। তাৰ পিছত অসমীয়াসকলে কিহৰে তৈয়াৰী পেঁপা বুজাইছিলে? তোমালোকে নিশ্চয় জানাই এইটো, কাৰণ অসমীয়াসকলে কিহৰ পেঁপা বুজায়? মহৰ শিঙৰ পেঁপা বুজায়। ইয়াৰ পিছত কবিয়ে কিমান বছৰৰ আগতে মানুহজনক লগ পাইছিলে?
কবিয়ে মই ইয়াত অৱশ্যে কুৱেশ্যনটো দিছিলো যে কবিয়ে মানুহজনে নিজৰ ঘৰ কিয় বিচাৰি পোৱা নাছিলে, কিন্তু ইয়াত কুৱেশ্যনটো দিছে অকনমান তাৰ লগত সলনিকে যে কবিয়ে কিমান বছৰ আগে মানুহজনক লগ পাইছিলে। আচলতে আমি তোমালোকক সুন্দৰকে মই এইটোৱে দেখুৱাব বিচাৰিছো যে আমি যিবিলাক কুৱেশ্যন দিছো সেই প্ৰায়বিলাক কুৱেশ্যনেই তাৰ পৰা কিন্তু আমাৰ কমন গোটেই মানে খুব বেছি সংখ্যক কুৱেশ্যনে আমাৰ কমন আহিছে। আৰু যিখিনি নাই অহা মই তোমালোকক সেইকাৰণে স্পষ্টকে কৈছো যে এই কুৱেশ্যনটোৰ সলনি মই কিন্তু তোমালোকক এইটোহে দিছিলো বুলি স্পষ্টকে কৈছো। ইয়াৰ পিছত বৰ শাস্তিত আছো এই প্ৰজাতিত কোনে কিয় এনেদৰে কৈছিল বুজাই লিখা, নিশ্চয় লিখিব পাৰিছা চাগে। মন্দিৰৰ উপেক্ষিত ৰবাব ফুলেও দিছে যাচি প্ৰেম পৰিমল, আৰু তাৰ পিছতে দিছে যে মই অসমীয়া কবিতাটোৰ সাৰাংশ লিখা। মই অসমীয়া কবিতাটোৰ সাৰাংশ তোমালোকে নিশ্চয় লিখিব পাৰিছা, কাৰণ মই সেইটো আকৌ তোমালোকক সুন্দৰকে বুজাই দিছিলো। তলৰ যিকোনো এটা শব্দৰ সন্ধি ভাঙা, হিমালয় সন্ধি ভাঙাত হিমালয় আছিলে চাবা। তাৰ পিছতে আছিলে ন বা খ হোৱাৰ কাৰণ কি, তৃণৰ সলনি তাত আছিলে ঋণ, বিষণ্ণ বিষম। ইয়াৰ পিছত এই নিশ্চয় এই তোমালোকে যিখিনি ব্যাকৰণ আছে ব্যাকৰণ খিনিৰ বহুত ভিডিঅ' মই তোমালোকক দিছিলো, সমাসৰ ভিডিঅ', সন্ধিৰ ভিডিঅ' বহুতখিনি দিছো। আৰু মই বাক্য পৰিৱৰ্তনৰ ক্ষেত্ৰত তাত যৌগিক বাক্য দি আছিলে, মই বাৰে প্ৰতি কৈছো তোমালোকে সৰল বাক্যলৈ পৰিৱৰ্তনো চায়ে যাবা। গতিকে এতিয়া কি আহিছে, সৰল বাক্যলৈ পৰিৱৰ্তন কৰা। গতিকে এইখিনি আমাৰ কমন আহিছে। তাৰপিছত যথাস্থানত জ্যোতি চিহ্ন বহুৱা আহিছে, এইখিনি সেইটো মই যোৱাকালি তোমালোকক কৈ দিছিলো। ইয়াৰ পিছত আহিছে বিপৰীতাৰ্থক শব্দ, এটা শব্দত প্ৰকাশ কৰা সমাৰ্থক শব্দ। সমাৰ্থক শব্দৰ ভিডিঅ' আজি 3 দিন মানৰ আগতে এটা ভিডিঅ' দিছিলো, য'ত আমাৰ 2K ৰো অধিক আমাৰ ভিউজ হৈছে। তাতে তোমালোকে চাবা মই গছ শব্দটো তাতে দিছো। গছ শব্দটোৰ সমাৰ্থক শব্দ মই তাতে দিছিলো বৃক্ষ। গতিকে যিসকলে চাইছা নিশ্চয় পাৰিছা লিখিব। তাতে বহুত কেইটা সমাৰ্থক শব্দ আছিলে আৰু তাৰে ভিতৰত এটা সমাৰ্থক শব্দ গছটো তাৰ ভিতৰত আছিলে। তাৰ পিছতে প্ৰত্যয় ভাঙি দেখুওৱা, মগনীয়া, লিখোতা, ঘৰুৱা, এটা অৰ্থ প্ৰকাশ হোৱাকৈ বাক্য ৰচনা কৰা, থুনুক থানাক, চুকৰ ভেকুলী আৰু ধুধৰ পচলা। তাৰ পিছত চুৰ গলে বুদ্ধি, বৰষুণ গলে জাপি, এইখিনি আহিছে। ইয়াৰ পিছত আমি আহিলো আমাৰ ৰচনাখনলৈ। এতিয়া তোমালোকে যোনে ভিডিঅ'টো চাইছা মই আকৌ কৈছো, ৰচনাখনৰ আমাৰ যিটো প্ৰথমৰ যিটো 18 নম্বৰ তাতো চাবা, 18 নম্বৰ ক আৰু 18 নম্বৰ কত মই তোমালোকক দিছিলো তোমাৰ প্ৰিয় সাহিত্যিক। ইয়াত যেনে ধৰণৰে দিয়া আছে তোমাৰ প্ৰিয় সাহিত্যিক 8 নম্বৰৰ বাবে, ঠিক তেনেকৈ মই তোমালোকক সেম নাম্বাৰ সৈতে মই তোমালোকক সেইখন কুৱেশ্যন পেপাৰত লিখিছিলো এটা বিষয়ৰ ৰচনা লিখা, যিটো তোমাৰ প্ৰিয় সাহিত্যিক মই দিছিলো। আৰু তাৰ তলত মই দুটা খালি বেলেগ দিছিলো, আৰু যি দুটা অহা নাই মাত্ৰ এটা তোমাৰ প্ৰিয় সাহিত্যিক মানে ৰচনাখনলৈকে তোমালোকৰ কমন পৰিছে। গতিকে তোমালোকে আমাৰ চেনেলৰ আন ভিডিঅ' সমূহ চাবা, আমি যিমান পাৰো সিমান কমন দিবলৈ তোমালোকক চেষ্টা কৰো। আৰু লগতে প্ৰিয় সাহিত্যিকত মই তোমালোকক ভাগখিনি কৰি দিছিলো যে আৰম্ভণি মই এনেধৰণৰে আৰম্ভণি দিছিলো, নেক্সট দিছিলো মই ইয়াত আছে সাহিত্যিক গৰাকীৰ অৱদান, মই লিখিছিলো সাহিত্যিক তেখেতৰ সাহিত্যৰাজি, মানে সাহিত্যৰাজি আৰু অৱদান একেখিনি কথাই। তাৰ পিছত মই লিখিছিলো যে তোমাৰ প্ৰিয় হোৱাৰ কাৰণ, আৰু ইয়াত লিখিছে তোমাৰ ভাল পোৱাৰ কাৰণ, আৰু শেষত সামৰণি। গতিকে শব্দ কেইটা কেনেধৰণৰে দিছিলো মই সেইখিনিও মই তোমালোকক ইয়াত জনাইছো। গতিকে এইটো নিশ্চয় তোমালোকে লিখিব পাৰিছা, মই আশা কৰিছো। আমাৰ লং কুৱেশ্যন গোটেইখিনি কমন পৰিছে বুলি আমি কব পাৰো। আমাৰ আগৰ যিমানখিনি 4 নম্বৰীয়া কুৱেশ্যন আছিলে সেইখিনি কমন পৰিছে। ইয়াৰ পিছত এই 8 নম্বৰৰ ৰচনাখনো কিন্তু আমাৰ পুৰা কমন পৰিছে। ইয়াৰ পিছত বৈচিত্ৰ্যময় অসমৰ মই তোমালোকক কৈছিলো যে দুটা জনগোষ্ঠীৰ বিষয়ে লিখা আৰু দুটা জনগোষ্ঠীৰ উৎসৱ পাৰ্বণৰ বিষয়ে লিখা। চোৱা তোমালোকে ইয়াতে দুটা জনগোষ্ঠীৰ উৎসৱ পাৰ্বণ সম্পৰ্কে চমুকৈ লিখা বুলি কুৱেশ্যনটো ইয়াতে আহিছে, মানে আমাৰ এইটোও কমন পৰিছে।
ইয়াৰ পিছত আমাৰ আহিছে যে যিকোনো এটা জনগোষ্ঠীৰ বিশেষভাৱে বৰঙণি যোগোৱা এজন ব্যক্তিৰ বিষয়ে লিখা। মই তোমালোকক এইটো কৈছিলো যে তোমালোকে যেতিয়া মই উৎসৱ পাৰ্বণৰ কথা কৈছিলো তেতিয়া মই তোমালোকক এইটো উল্লেখ কৰিছিলো যে তাতে তোমালোকে বিশিষ্ট ব্যক্তিৰ বিষয়েও কিন্তু তোমালোকে চাই যাবা। গতিকে আমি এই দ্ৰুত পাঠৰ দুইটাই কমন বুলি আমি ক'ব পাৰো। নেক্সট গদ্যাংশৰ মূলভাৱ নিশ্চয় তোমালোকে লিখিব পাৰিছা চাগৈ। ইয়াৰ পিছতে আমাৰ আহিছে যে হেমচন্দ্ৰ গোস্বামীৰ প্ৰথম অসমীয়া সনেট তোমালোকে জানা, প্ৰিয়তমাৰ চিঠি। তাৰপিছতে অসমীয়া গদ্য সাহিত্যৰ জনক কোন, নিশ্চয় জানা। একদম সহজ সহজ। আজিৰ কুৱেশ্যন পেপাৰখন একেবাৰে পানী আহিছে, কাৰণ ইমানে সহজ কুৱেশ্যনৰ আনসাৰ আহিছে, যিখিনি আমি ৰেগুলাৰ পঢ়াই আছো সেইখিনি কুৱেশ্যন আনসাৰেই কিন্তু আহিছে। ইয়াৰ পিছত আহিছে যে তক্ষশিলা বিশ্ববিদ্যালয়ত কি কি বিষয়ৰ শিক্ষা দিয়া হৈছিলে আৰু কুৰুক্ষেত্ৰৰ যুদ্ধত কৌৰৱৰ বিশিষ্ট সেনাপতিসকলৰ নাম লিখা। এইখিনি হৈছে আমাৰ। তাৰপিছত আহিছে যে জানা ৰাজা, যুদ্ধৰ সন্মুখত অৰ্জুনে এহি বাক্য শুনি ধনুকৰ এৰি কম্পিত হৈলা, ৰথৰ ওপৰত বহিলা। এইদৰে কোনে কাক কৈছে, তোমালোকে নিশ্চয় লিখিব পাৰিছাই চাগৈ। তাৰপিছতে আৰ্য শিক্ষাৰ কলাবিদ্যা কিমানটি, এইটোও মই পঢ়াইছো। প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয়সমূহত আৰ্য শিক্ষাৰ কলাবিদ্যা কোন কোন বিভাগত দিয়াৰ ব্যৱস্থা আছে। কপিল মুনিৰ মাতৃ কোন, কপিল মুনিৰ মাতৃ মই তোমালোকক পঢ়াইছো। ইয়াৰ পিছত ধৰ ঝাৰু ধৰ ভাই কবিতাটিত কবিয়ে জাতিৰ জীৱন কেনেকৈ মনোহৰ কৰিবলৈ আহ্বান জনাইছে চমুকৈ লিখা। মানে ইয়াতে 2 নম্বৰৰ কাৰণে আছে। আমি ধৰ ঝাৰু ধৰ ভাই কবিতাটোত আমি পাইছো যে কবিয়ে নিজৰ জাতিটোৰ কথাই কৈছে, নিজৰ জাতিৰ জীৱনৰ কথাই কৈছে। গতিকে তাৰে মাত্ৰ 2 নম্বৰৰ কাৰণে ইয়াত তোমালোকৰ লিখিবলৈ আহিছে। তাৰপিছত তথাপি তুহাক দেখন্তে দৰত উৰি যায় মোৰ জীও, এইষাৰ কথা কাৰ উক্তি, কোনে কৈছিলে এইষাৰ কথা। তাৰপিছত এই কবিতাটো বাৰু ক'ৰ পৰা আহিছে তোমালোকে ধৰিব পাৰিছানে? এই কবিতাটো কি আমি যিটো কানাই চাতুৰী, আমি দুটা অংশত কানাই চাতুৰীৰ বৰগীত মানে কানাই চাতুৰীৰ যিটো কবিতাটি আছিলে আমি দুটা ভাগত কৰিছিলো, প্ৰথম খণ্ড আৰু দ্বিতীয় খণ্ড। গতিকে সেই কবিতাটোৰ পৰাই কিন্তু এইটো আহিছে, তথাপি তুহাক দেখন্তে দৰত উৰি যায় মোৰ জীও। তাৰপিছতে পূজা দিলি পৰচৰণত জীৱন ঢালি ধাৰে ঋণে, এইটো নহলে এইটো মই নিশ্চয় জানো তোমালোকে প্ৰথমটোৱে লিখিবা, কাৰণ এইটো অত্যন্ত সহজ আৰু বাৰম্বাৰ মই এইটো তোমালোকৰ লগত আলোচনা কৰিছো। আৰু ইয়াৰ পিছত বিপৰীত শব্দ লিখা, উন্নতি কলা, তলত দিয়া ধৰণৰ বিপৰীত লিংগ দৰা কইনা ককা আইতা নিশ্চয় লিখিব পাৰিছা। মই দিছিলো কি পিতৃ মাতৃ আৰু ভাতৃ ভগ্নী। তাৰপিছত তলত দিয়া এটা শব্দৰ সমাৰ্থক শব্দ লিখা, বিপদ নবীন। আৰু এটা কথা তোমালোকে ইয়াতে নিশ্চয় 1 নম্বৰৰ কাৰণে আছে, এটা এটাই লিখিবলৈ কৈছে। মই সেইদিনাও এইটো কথাকে বাৰম্বাৰ কৈ আছো যে তোমালোকক দুটা দিয়া থাকিলেও চাই ল'বা কেইটা লিখিব কৈছে। এটা লিখিবলৈ ক'লে জানিলেও কিন্তু তোমালোকে এটাহে লিখিবা। তাৰপিছত অভি উপসৰ্গ ব্যৱহাৰ কৰি এটা বাক্য লিখা। মই কৈছিলো যে আমি দিছিলো কি অভি উপসৰ্গ ব্যৱহাৰ কৰি ইয়াতে কৈছে যে এটা বাক্য লিখা, আমি দিছিলো অপ উপসৰ্গ আৰু তাৰ লগতে যিখিনি উপসৰ্গ আছে সেইখিনিৰ কথা কৈ গৈছিলো। মই কৈছিলো যে প্ৰথমতে বাক্যটো ৰচনা কৰি ল'বা আৰু তাৰ প্ৰথমতে শব্দটো লিখিবা আৰু তাৰ পিছত কি লিখিবা বাক্যটো ৰচনা কৰিবা। গতিকে নিশ্চয় তোমালোকে ঠিক তেনেধৰণৰে কৰিছা চাগৈ আশা কৰিছো। তাৰপিছত ইয়াতে অনুসৰ্গৰ ব্যৱহাৰো মই শিকাইছো, বাক্যটি শুদ্ধকৈ লিখিবলৈ কৈছে সেইটোও কৈছো। তাৰপিছতে আধুনিক শব্দৰ ৰূপ, আধুনিক শব্দ বিগুটীয়া আৰু সুমৰন্তে। তাৰপিছত কৈছে যে আমাৰ তলত দিয়া যিকোনো দুটা চন্দ্ৰৰ সূত্ৰ লিখি উদাহৰণ দিয়া, ঝুমুৰি চৰণ আৰু ছবি। এইখন আছিলে আজিৰ কুৱেশ্যন পেপাৰ। মই 100% চিয়ৰ তোমালোকে এই কুৱেশ্যন পেপাৰখন খুব সুন্দৰকৈ কৰিব পাৰিছা, কাৰণ যিমানখিনি লং কুৱেশ্যন আছে আৰু শৰ্ট কুৱেশ্যনৰ বহুখিনি কমন পৰিছে। মই কোনোবাই যদি এতিয়াও আমাৰ কথাত বিশ্বাস কৰা নাই তেনেহলে এই কুৱেশ্যন পেপাৰখনৰ লগত আমাৰ আগৰ ভিডিঅ'টো যিটোত আমি আমাৰ কুৱেশ্যন পেপাৰখন দিছো সেই ভিডিঅ'টোৰ লগত মিলাই চাবা, নিশ্চয় গম পাবা যে আমাৰ ৰচনাখনলৈকে কিন্তু কমন পৰিছে।
গতিকে আশা কৰিছো তোমালোকে নিশ্চয় সুন্দৰকৈ কুৱেশ্যন আনসাৰ কৰিব পাৰিছা আৰু যিখিনি দৰ্শকে আমাৰ ভিডিঅ' সদায় চাই আছা মই আশা কৰিছো যে তোমালোকে নিশ্চয় কিন্তু অসমীয়াত মানে হাইয়েষ্ট নাম্বাৰ পাবা বুলি মই আশা কৰিছো